নিউজ চাইছোঁ সংগ্ৰাম পৰিষদৰ আবু বকৰ ছিদ্দিকৰ ওপৰত আৰু লগৰীয়া কেইজনৰ ওপৰত এটা মিছা অভিযোগ দাখিল কৰিছে। চৰ অঞ্চলৰ উচ্ছেদৰ নামত বোলে টকা লৈছে। এইটো গোটেইখিনি মিছা এটা অভিযোগ। যিসকলে অভিযোগ কৰিছে এওঁলোক ইয়াৰ স্থানীয় বাসিন্দাই নহয়, এজন নগাঁৱত থাকে, আনজন যিজন লগত আছে তেওঁ ডিঙৰ বাসিন্দা বুলি আমি গম পাইছোঁ। গতিকে এইটো সম্পূৰ্ণ মিছা। আৰু চৰ অঞ্চল তেওঁলোকে এইটোৰ কাৰণে অভিযোগ কৰিছে, তাৰমানে তেওঁলোকৰ চৰ অঞ্চলৰ দালালি ৰাজ বন্ধ হৈ গৈছে সংগ্ৰাম পৰিষদ সোমোৱাৰ পিছত। সেইটো কাৰণে তেওঁলোকে এইটো কৰিছে। গতিকে চৰ অঞ্চলৰ ৰাইজে কোনোবাই ক'ব পাৰিব সংগ্ৰাম পৰিষদ আহি ইয়াৰ পৰা চৰ অঞ্চলৰ উচ্ছেদৰ নামত 1 টকা লৈছে? গতিকে আমি সকলো ৰাইজৰ পৰা এইটো মতামত আমি পাইছোঁ, যদি সংগ্ৰাম পৰিষদৰ আবু বকৰ ছিদ্দিকৰ লগত যিবিলাকৰ ওপৰত কেছটো দাখিল কৰিছে তেওঁলোকক যদি অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰে, আমি সকলোৱে মিলি আইনী ব্যৱস্থা যিটো আছে ইয়াৰ উপৰিও আমি থানা ঘেৰাও কৰিম। গতিকে আমি সকলোকে এইটো অনুৰোধ কৰোঁ যাতে এই সংগ্ৰাম পৰিষদে যিটো কাৰ্যকলাপ লৈ আছে আমাৰ চৰ অঞ্চলৰ যিবিলাক দালালি ৰাজ বন্ধ কৰিছে, সেই দালালি ৰাজ বন্ধ কৰাৰ কাৰণে তেওঁলোকে এইটো ষড়যন্ত্ৰ কৰিছে। এই ষড়যন্ত্ৰৰ পৰা আমি যাতে বাচি থাকিব পাৰোঁ সকলোৱে একমত হয়নে নহয়? ছিদ্দিক জিন্দাবাদ। ইয়াৰ লগত থকা সকলো মানুহকে আমি যাতে বচাই আনিব পাৰোঁ এইটো আমি সকলোৱে বিচাৰোঁ। আৰু চৰ অঞ্চলৰ যিটো উচ্ছেদ অভিযান, উচ্ছেদটো আমি চৰকাৰক সদায় সমৰ্থন কৰি আছোঁ, সমৰ্থনটো কৰিমেই, কিন্তু আমাৰ যিটো সংস্থাপন অভিযান যাতে আমাক উচ্ছেদ নকৰে এইটো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৰজোৰে অনুৰোধ কৰিছোঁ। ছাত্ৰ ছাত্ৰীৰো ভৱিষ্যত আছে, আমাৰো ভৱিষ্যত আছে, আমি লেণ্ডলেছ মানুহ, আমি যাতে ভৱিষ্যত থাকিব পাৰোঁ, আমাৰ এটা সংস্থাপন কৰি তাৰপিছতে আমাক উচ্ছেদ কৰে এইটোক আমি মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। মানে আপোনালোকে ক'ব বিচাৰিছে যে কালি আবু বকৰ ছিদ্দিকৰ বিৰুদ্ধে যি উচ্ছেদ বন্ধ কৰাৰ নামত ধন সংগ্ৰহ কৰিছিল সম্পূৰ্ণ মিছা। এইটো সম্পূৰ্ণ মিছা, এইটো এটা অসম্পূৰ্ণ মিছা অভিযোগ। ইয়াৰ কোনো ভিত্তি নাই। তাৰমানে তেওঁলোক দালাল, তেওঁলোক ইয়াৰ চৰত আগতে দালালি কৰিছিলে। আবু বকৰ ছিদ্দিক ইয়াত বা তেওঁলোকৰ সংগঠনৰ মানুহবিলাক সোমোৱাৰ পিছত তেওঁ মানে দালালি বন্ধ হোৱাৰ কাৰণে এইটো ষড়যন্ত্ৰ কৰিছে, হয়নে নহয়? আমি সকলোৱে একমত, হয়নে নহয়? টকা আপোনালোকৰ পৰা লৈছে নে? বিৰুদ্ধে চৰ অঞ্চলৰ ষড়যন্ত্ৰ বন্ধ কৰা, আবু বকৰ ছিদ্দিকৰ বিৰুদ্ধে চৰ অঞ্চলৰ ষড়যন্ত্ৰ বন্ধ কৰা। আবু বকৰ ছিদ্দিক জিন্দাবাদ। আবু বকৰ ছিদ্দিকৰ লগত আৰু কিছুমান মানুহৰ ওপৰত ষড়যন্ত্ৰ কৰা বন্ধ কৰা। এছএছপি জিন্দাবাদ। সংগ্ৰাম পৰিষদৰ নেতা আবু বকৰ ছিদ্দিকৰ ওপৰত তোলা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি ক'লে চৰচাপৰিবাসীৰ একাংশ ৰাইজে। আজি চৰচাপৰিৰ প্ৰায় 50,000 মানুহ একগোট হৈ আবু বকৰ ছিদ্দিকৰ সমৰ্থনত ওলাই আহিল। ঈশ্বৰৰ মানুহ কালি যে আবু বকৰ ছিদ্দিকৰ নামৰ এটা বাতৰি ওলাইছে, সেইটো ব্যক্তিগত বাতৰি, গিয়াছুদ্দিন নামৰ দালালে কৰিছে, সেইটো সব ভুৱা বাতৰি। আমি সংগঠন কৰি আছোঁ, আমাৰ সংগঠন এই চৰ অঞ্চলত সোমাবৰ পিছত আবু বকৰ ছিদ্দিক অহাৰ পিছত চৰ অঞ্চলৰ দালালি মাতাবৰী গুণ্ডাৰাজ বন্ধ হৈ গৈছে। সেইকাৰণে গিয়াছুদ্দিন আৰু তাৰ কিছুমান লগৰ মানুহ আছে, সিহঁতৰ বেয়া কামগুলি বন্ধ হৈ গৈছে। সেইকাৰণে গিয়াছুদ্দিন আৰু ডিঙৰ এজন মানুহ মহিদুল ইছলাম নামৰ সেইটোৱে মিছা অপবাদ দি আমাৰ আবু বকৰ ছিদ্দিকক এটা বদনাম তেওঁ কৰিছে। আপুনি ইয়াৰ স্থানীয় ব্যক্তি? মই ইয়াৰ স্থানীয় ব্যক্তি, মুছলিম চাবুৰ ব্যক্তি। মোৰ নাম বাবুল ইছলাম। আমি এই দালাল গিয়াছুদ্দিন নামৰ দালালজনক গ্ৰেপ্তাৰ কৰাৰ নগাঁও আৰক্ষী মহোদয়ক আৰু লাউখা আৰক্ষী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গিয়াছুদ্দিনৰ লগত যি মানুহ আছে সিহঁতক মই গ্ৰেপ্তাৰৰ দাবী জনাইছোঁ। মানে গিয়াছুদ্দিনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে? মই ইতিমধ্যে গম পাইছোঁ গিয়াছুদ্দিনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, আৰু সিহঁতৰ লগত যি মানুহখিনি আছে দালাল সিহঁতক গ্ৰেপ্তাৰ কৰিবলৈ মই দাবী জনাইছোঁ। থেংক ইউ। যিসকল লোকে আবু বকৰ ছিদ্দিকৰ বিৰুদ্ধে গোচৰ তৰিছে তেওঁলোকক প্ৰথমে গ্ৰেপ্তাৰ কৰিব লাগে বুলি চৰচাপৰিৰ ৰাইজে আজি দাবী তোলে সাংবাদিকৰ আগত। একত্ৰিত হোৱাটো আমি ভাল পাইছোঁ আৰু এইটোৱে বিচাৰোঁ যাতে আমি আবু বকৰ ছিদ্দিকৰ নেতৃত্বত এই অসম জাতীয় সংগ্ৰামৰ অধীনত গোটেই মানুহ আমি একত্ৰিত হৈ সংগ্ৰাম চলাই আমাৰ যিটো মৌলিক অধিকাৰ, এই মৌলিক অধিকাৰটো আমি চৰকাৰৰ পৰা আদায় কৰিব পাৰোঁ, সেইটোৱে আমাৰ লক্ষ্য। আৰু এই জাতীয় সংগ্ৰাম পৰিষদটো, এই সংগঠনটো
অমৰ হওক, আমি এইটো বিচাৰোঁ। যোৱাকালি আবু বকৰ ছিদ্দিকৰ বিৰুদ্ধে এটা বাতৰি সম্প্ৰচাৰ হৈছিল যে আবু বকৰ ছিদ্দিকে চৰাঞ্চলৰ উচ্ছেদ বন্ধ কৰাৰ নামত ধন সংগ্ৰহ কৰিছে। এই সন্দৰ্ভত আপুনি কি কয়? এই ধন সংগ্ৰহ কৰাটো আমি কেতিয়াও শুনা নাপালোঁ। আৰু কিছুমান আৰু কেইটামান এই ৰাজহুৱা সভাতো সেই আবু বকৰ ছিদ্দিকে এনেকুৱা মন্তব্য কৰিছে ৰাজহুৱা সভাত যে কাকো এই উচ্ছেদৰ নামত বা চোৰৰ কোনো দালালৰ নামত যাতে কোনোৱে 10 টকা চান্দা নিদিয়ে, এইটো বাৰ বাৰ আহ্বান কৰিছে। আমি কেইবাটাও ৰাজহুৱা সভাত এনেকুৱা বাহন শুনিবলৈ পাইছোঁ। কালিৰ আৰু বাতৰি সন্দৰ্ভত কি ক'ব? বাতৰি সন্দৰ্ভত আমি এইটো বিচাৰোঁ যে এইটো মিছা অপবাদ দি এজনৰ হাৰাশাস্তি কৰাটো যাতে আমি ৰাইজেও এইটো সহ্য কৰিব নোৱাৰোঁ, ওপৰলৈও যাতে সহ্য নকৰে। আপুনি ইয়াৰ স্থানীয় ব্যক্তি, আমি এই চৰৰ বাহিন্দা। কিমান দিন ধৰি ইয়াত বসবাস কৰি আছে? ইয়াত 40 বছৰৰ ওপৰত বসবাস কৰি আছে। খবৰ ওলাইছে, যিটো নিউজ হৈছে এইটো মিছা। আবু বকৰ ছিদ্দিকে কাৰো পৰা 1 পইচা খোজা নাই, 1 পইচাও লোৱা নাই। ই চাপৰিৰ পৰা যি পইচা লৈছে গেছেই লৈছে, গেছুদ্দিনেহে লৈছে। গোটেই ৰাইজেহে ক'ব পাৰিব যে গেছুদ্দিনে পইচা লৈছে, আবু বকৰ ছিদ্দিকে 1 পইচাও কাৰো পৰা লোৱা নাই। আৰু আবু বকৰ ছিদ্দিকে কৈছে যে কাৰো পৰা 1 পইচা আৰু দিব নালাগে কাকো। কোনো লিটাৰো যদি আহে বা কোনো দালাল আহিলে কাৰো 1 পইচা তোমালোকে নিদিবা, তোমালোকে ইয়াতে এনেকুৱাই থাকিবা। যদি উচ্ছেদ হৈ যায় তেনেহ'লেতো গোটেই মানুহ উচ্ছেদ হৈ যাব লাগিব। পইচা দিলে এইটো উচ্ছেদ নফিৰে, এইটো আবু বকৰ ছিদ্দিকে কৈছে। আৰু যিটো কথা হৈছে সেইটো মিছা। আপুনি ইয়াৰ গাঁওবুঢ়া, অঁ, নাম কি আপোনাৰ? নুৰজামান। কোনখন গাঁৱৰ গাঁওবুঢ়া? নাই, এনে গাঁওবুঢ়া। এনে গাঁও। অঁ, কিমান মানুহ আজি একত্ৰিত হৈছে ইয়াত? প্ৰায় 1000 মানুহ একত্ৰিত হৈছে। আপোনাৰ উদ্দেশ্য কি? মেইন উদ্দেশ্য যেন আবু বকৰ ছিদ্দিকৰ ওপৰত যিটো অভিযোগ হৈছে সেইটো এনে মিছা ভুৱা কথা। আবু বকৰ ছিদ্দিকৰ ওপৰত এনেকৈ উচ্ছেদ যদি এনেকুৱা অভিযোগ যদি হয় তেতিয়াহ'লে আমি গোটেই ৰাইজ আমি থানাত গৈ পেলাই আমি থানা গিৰত কৰিম। খালি আমি বলি বার করে ফুটেল